বিশেষ কাম কেইটামান হাতত লৈ বান্ধৱী পূৰবীৰ সৈতে সোণাৰীলৈ বুলি আহিলোঁ আৰু বৰ্তমান আছোঁ আমি সোণাৰীৰ DC কোৰ্টত আৰু তাৰ পাছতে আমি আহিলোঁ মনসুৰ ক্লথ ষ্ট'ৰ। পিছে আমি মনসুৰ ক্লথ ষ্ট'ৰলৈ কিয় আহিছোঁ গম পায়নে? যিহেতু ইয়াতে আমাৰ ৱাৰিয়ৰ্ছৰ ৱাছকোটৰ অৰ্ডাৰ লোৱা হয়, সেই দাদাজনৰ ওচৰলৈ আহিলোঁ। কিন্তু মোৰ ইমানেই সৌভাগ্য, তেখেতৰ ওচৰত এটা ৱাছকোট ৰেডি কৰা আছিল আৰু এয়া দেখিছেনে, মই পিন্ধি চাইছোঁ, মোৰ সৈতে ইমান ধুনীয়াকৈ মিলি গৈছে। মই যিহেতু অৰ্ডাৰ দিব লগা নহ'ল, সেইবাবে লৈয়ে ল'লোঁ। সোণাৰীলৈ আহিলোৱে যিহেতু এম বজাৰত জানো নোসোমোৱাকৈ থাকিব পাৰি? আপোনালোকে বাৰু কোনে কোনে এম বজাৰত বজাৰ কৰিছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈছে এম বজাৰৰ ভিতৰৰ দৃশ্য। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে নহয়, গোটেইবোৰ একেবাৰে ল'বলৈ মন যায়। পিছে ল'বলৈ মন গ'লে জানো হ'ব? আৰু অৱশেষত গোটেইবোৰ ঘূৰি ঘূৰি মোৰ আৰু বেটীৰ বাবে দুটামান কাপোৰ লৈ ল'লোঁ। লগতে আপোনালোককো অকণমান দেখাই দিলোঁ। আৰু যিসকলে বৰ্তমানলৈকে এম বজাৰলৈ অহা নাই, আহিব পাৰে, খুব ধুনীয়া কালেকশ্যন ৰাখিছে। তাৰপিছতে আমি আহিলোঁ সোণাৰীতে থকা এখন চশমা দোকানলৈ। সোণাৰীবাসীৰ চাগে প্ৰায় চিনাকি। আৰু চশমা অৰ্ডাৰ দিবলৈ অহাৰ পিছত অধিক মাছত বগলীকণা কোন কোন হয় বাৰু কমেণ্ট কৰি জনাবচোন। অৱশেষত বহুত বিচাৰি বিচাৰি এই চশমা ফ্ৰেমটো অৰ্ডাৰ কৰিলোঁ। আপোনালোকৰ সুবিধাৰ্থে দাদাজনৰ কাৰ্ডটো আপোনালোকলৈ আগবঢ়াইছোঁ, যদি কোনোবাই কণ্টেক্ট কৰি তেখেতৰ দোকানলৈ আহিব পাৰে। আৰু আমি প্ৰায় 10 মিনিটমান ৰৈ দিয়াৰ সময়তে তেখেতে চশমাখন ৰেডি কৰি দিলে। চশমা লৈ আকৌ আমি পাই গ'লোহি একেবাৰে জোতা চেণ্ডেলৰ দোকান। ইমান ধুনীয়া ধুনীয়া জোতা চেণ্ডেলবোৰ। আমাৰ মহিলাসকলৰ যে এই জোতা চেণ্ডেল কাপোৰ বেগ এইবোৰ যে দেখাৰ লগে লগে ল'বলৈ মন যায়। কাৰ কাৰ ল'বলৈ মন যায় বাৰু? মোৰ কিন্তু বহুত যায় দেই। আৰু এয়া দেখিছেনে, বান্ধৱীজনীয়ে এযোৰ ৰাফ ইউজ কৰিব পৰা চেণ্ডেল লৈ ল'লে। আৰু আজিৰ দিনটো যে কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ। আৰু শেষত দুয়োগৰাকীয়ে এখন হোটেলত ভাত খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু সকলোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।